সেই পুৰণি কলমৰ চিয়াহী আৰু উৰি যোৱা কাগজৰ পৃষ্ঠাবোৰে নিজৰ মাজত বহুতো স্মৃতি লুকুৱাই ৰাখিছিল। প্ৰিয়দৰ্শনী, যাৰ নামটোতেচোন সুৰজৰ সকলোবোৰ আৱেগ লুকাই আছিল। আৰু আমাৰ সুৰজ, যাৰ প্ৰথম ভালপোৱাই আছিল প্ৰিয়দৰ্শনী, আৰু তাইৰ সকলো অজুহাত যেন তাৰ বাবে হৈ পৰিছিল এক মিঠা আৱেগ। দীপ আৰু সুৰজৰ ফ্ৰেণ্ডশ্বিপ আছিল চবতকৈ ওপৰত। দীপ আৰু তাৰ জীয়েফে হয়তো নজনাকৈয়ে সুৰজৰ জীৱনটো সলনি কৰি পেলাইছিল। বুকুৰে মাজতে তোমাকে ৰাখিছো, তুমি শুন বুজিছানে না? বিজুলী চাৱনিয়ে কি মায়া সানিলা, উলাহত নাচি উঠে সময়বোৰচোন সিহঁতৰ বাবে থমকিব খুজিছিল। প্ৰিয়দৰ্শনী, কথা এটা সুধো, বেয়া নকওঁ যদি? সোধা আকৌ। সঁচা ভাল পোৱাৰ অনুভৱ কেনেকুৱা বাৰু? মোৰ মতে সঁচা ভালপোৱাৰ অনুভৱ খুবেই ধুনীয়া। ভালপোৱা মানুহজন লগত থাকিলে সময়বোৰ কিমান সোনকালে পাৰ হৈ যায় ধৰিবই নোৱাৰি। আৰু ভালপোৱা মানুহজনৰ চকুত চালে সকলোবোৰ থমকি যোৱা যেন লাগে। হয়তো সেয়াই সঁচা ভালপোৱা। এয়াই আছিল সুৰজ আৰু প্ৰিয়দৰ্শনীৰ নুবুজা ভালপোৱা।